নমস্কাৰ আজি মই আপোনালোকক পিওর মুগাৰ কেটামান কালেকশন আপোনালোকলৈ লৈ আহিছো খুব ধুনীয়া ধুনীয়া পিওর মুগাৰ কালেকশন আনিছো পিওর মুগাৰ জোৰা আমাৰ সব বেলেগ বেলেগ বহুত আছে সদায় একেলগে 20টা জোৰাই দেখাই নিদো আমি লাহে লাহে আপোনালোকক সৰু সৰু ভিডিও আকাৰে মাজে মাজে দুই এটা জোৰা দেখাই ভিডিওটো উপস্থাপন কৰো গতিকে কথা সামৰিছো কথা ভিডিওৰ জোৰা দুটাৰ মই ডিজাইন দেখুৱাৰ আগতে কওঁ আমাৰ যিখিনি পিওর মুগাৰ কালেকশন প্ৰথম কথা পিওরিটি আমাৰ যেটো মুগাৰ পিওরিটি হয় হেতু আমাৰ ফালৰ পৰা জোৰন সিল্ক হাউসৰ ফালৰ পৰা আপোনালোকক লাইফ টাইম গ্যাৰান্টি দিয়া হ'ব মানে আমাৰ যেটো পিওরিটি আমাৰ দিঘত বাণীত যেটো সুতা ব্যৱহাৰ কৰিছে এটো 100% অৰ্গেনিক হয় 100% পিওর হয় আৰু 100% আমাৰ অথেন্টিকেট হ্যান্ডলুম হালত বনোৱা হয় গতিকে তাৰ কোনো আপোনালোকৰ চিন্তাৰ কাৰণ নাই গতিকে যেতিয়া 40,000 50,000 30,000 70,000 80,000 rupees দি এটা ইমান দামী জোৰা এজন ব্যক্তিয়ে ক্ৰয় কৰে তেখেতক এটা এসুৰেন্স লাগিব যে আমি জোৰন সিল্ক হাউসত ক্ৰয় কৰা হে জোৰাটো পিওর হয় না নহয় গতিকে মই আপোনালোকক কৈ দিছো যে আমাৰ যিখিনি পিওর মুগা জোৰা হেতু আমাৰ ফালৰ পৰা পিওরিটি গ্যাৰান্টিটো লাইফ টাইম থাকিব ঠিক আছে পিওরিটি গ্যাৰান্টি লাইফ টাইম থাকিব আৰু আমি ইয়াত যেটো গুণা ব্যৱহাৰ কৰিছো ইয়াত যেটো গুণা দেখিছেনে এটো গোল্ডেন গুণা হয় আপোনালোকে গুণাটো নিজৰ পছন্দ অনুসৰি চুজ কৰিব পাৰিব ধৰক আজিকালি মেটালিক গুণা চলিছে এন্টিক গুণা চলিছে কপাৰ গুণা চলিছে সিলভাৰ গুণা চলিছে মাৰ্কেটত বহুত ধুনীয়া ধুনীয়া কালাৰ বিভিন্ন ডিজাইনত আমি গুণা এতিয়া মাৰ্কেটলৈ আহিছে গতিকে আমাৰ এই যেটো গুণা ব্যৱহাৰ কৰিছো এতিয়া জোৰাটো দেখাব লৈছে এটো জোৰা চক এটো এটা নতুনকে কনসেপ্টত এটা বিৰাট ধুনীয়া এটা পিওর মুগা জোৰা বনোৱা হৈছে আৰু এই জোৰাটো মই আপোনালোকক খুলি দেখাম এই জোৰাটো হালৰ পৰা আনা আছে আমি ব্লাউজ এক্সট্ৰাকে কটাই নাই ঠিক আছে এটো জোৰাৰ আপোনাৰ এটো ওয়ার্ক হৈ গল মই এনেকে খুলি দেখাইছো actually chocolate maroon black only গুণা হে কনসেপ্টত মানে অলপ আমনি পাই গৈছে বহুতে হয়তো তথাপিও ভাল লাগে হেতু বেয়া লগা নহয় তো কিছুমানে অকমান ডিফাৰেন্ট কে বিচাৰে ধৰক ৰঙা চকলেট গোল্ডেন বাদ কৰি অকমান বেলেগ কালাৰ হেকেনে আমি এটো ৰানী পিংকত আপোনাৰ খুটা ওয়ার্ক কৰি দিয়া আছে ইয়াত মাজত গোল্ডেন মিনা কৰি দিয়া আছে আৰু আসলটো এটো আইটা মই গুণা কথা যেটো কৈ আছিল আপোনালোক আমি পিওরিটি লাইফ টাইম গ্যাৰান্টি দিম আৰু ইয়াত যেটো আমি গুণা ব্যৱহাৰ কৰা আছে জোৰন সিল্ক হাউসৰ পৰা ক্ৰয় কৰা পিওর মুগা জোৰা ইয়াত যেটো গুণা ব্যৱহাৰ কৰিছে আমি 20 বছৰ আপোনালোকক গ্যাৰান্টি দিম যদি 20 বছৰৰ ভিতৰত আপোনালোকে মিসইউজ কৰি কালাৰ বেয়া কৰিলে মানে আপোনাৰ গৰম হিটাৰ লগাই কিবা পাৰফিউম জুখতকে বেছি লগাই বেছি গৰম স্থিতি যদি কোলা কৰি আনে তেতিয়ালে আমাৰ কোনো ধৰণৰ গ্যাৰান্টি নাথাকিব আদাৰৱাইজ যেটো যিখিনি নিয়মানো মুগাৰ ক্ষেত্ৰত যিখিনি কিছুমান নিয়মানুবলী আছে আমি আপোনালোকক ইয়াত আহিলে বুজাই দিম যে মুগা কাপোৰ কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে মুগা কাপোৰ কেনে ধৰণে ৰাখিব লাগে সেইখিনি আমি আপোনালোকক কম আহিব গতিকে তেনে ধৰণে যদি ৰাখে এই মুগাৰ জোৰাটোত আপোনালোকক আমি 20 বছৰ ইয়াৰ গুণাৰ গ্যাৰান্টি দিম 20 years পিওর মুগা জোৰাত গুণাত আপোনাৰ গ্যাৰান্টি থাকিব 20 বছৰ আৰু যেটো পিওরিটি ইয়াৰ যেটো খুটা হয় ইয়াৰ দিঘত আৰু বাণীত যেটো খুটা ব্যৱহাৰ কৰা আছে এটো লাইফ টাইম গ্যাৰান্টি থাকিব সব আমি জোৰা বিলাকত তো সিল্ক মার্ক লগাই থৈছো কাৰণ মানুহক তো সেলসম্যানে নিজৰ প্ৰডাক্টটো আমি সদায় বেস্ট বুলি কম না প্ৰত্যেক ষ্টৰৰ প্ৰত্যেক সেলসম্যানৰ ক্ষেত্ৰত দায়িত্ব হয় কিন্তু গ্ৰাহকে ক'ত বিশ্বাস কৰিব আমাক এটা অথেন্টিকেশন মার্ক লাগিব যেটো চৰকাৰে ফালকুচিৰ পৰা দিছে আৰু আজিকালি তো খুব ভাল এটা সুবিধা আছে যে এই কাপোৰটো স্ক্যান কৰি দিলে কাপোৰৰ পিকচাৰটো আহি যায় গতিকে আপোনালোকে জোৰাটোৰ ডিজাইন কেনেকুৱা লাগিছে জনাব আমি গুণাত 20 বছৰৰ গ্যাৰান্টি দিম পিওরিটি লাইফ টাইম গ্যাৰান্টি দিম আৰু আপোনালোকে যদি এতিয়া মই এটো পিংক কালাৰ জোৰা দেখালো আসলটো এনেকে গোল্ডেন গুণা কৰিছে আৰু আপোনালোকে যদি বিচাৰে ইয়াত মোক গ্ৰীন লাগে ইয়াত মোক আপোনাৰ বেলেগ বেলেগ আপোনালোকৰ মনৰ পছন্দ অনুসৰি কালাৰ চুজ কৰি আমাক কাস্টমাইজ কৰিবলৈ দিব পাৰে আমি আপোনালোকক কৰি দিম গতিকে এনেকুৱা বহুত ধুনীয়া ধুনীয়া পিওর মুগা এবাৰ বিয়াৰ কাৰণে আমি জোৰন সিল্ক হাউস আপোনালোকৰ কাৰণে গোটাইছো আপোনালোক আহিব এটো এটা জোৰা দেখালো আৰু ইয়াৰ মেখেলাখন এখন কথাগিতা কৈ দিছো দেৰি হয় যদিও কাৰণ কথাগিতা গম পালেহে আপোনালোকে ইমান দামী এটা পিওর কোৱালিটি আমাৰ পৰা পাৰচেজ কৰিবলৈ আহিব এখন মেখেলা চক কি ধুনীয়া হয় আৰু বহুত ধুনীয়াকে মানে আমি ডিটেইলিংত কামখিনি কৰা হৈছে ফিনিশিং বহুত ভাল হয় আৰু ইয়াৰ যিখিনি বোৱনি হয় বহুত বছৰ পুৰণা অভিজ্ঞতা সম্পন্ন বোৱনি হয় তেওঁলোকৰ সাধাৰণতে মিস্টেক খুব কম হয় আপোনালোকে জোৰাটো দেখি সম্ভৱতঃ গম পাইছে বহুত ধুনীয়া এটা পিওর মুগা জোৰা এটো এটা ৰানী কালাৰ দেখালো তাৰ পিছত আৰু এটা দেখাইছো বিৰাট ধুনীয়া আনকমন এটা ধুনীয়া লেটেস্ট ডিজাইনত হয় এটো আছে আপোনাৰ গোল্ডেনত আপোনাৰ ৰেড কালাৰ মিনা কৰা হৈছে
আৰু মাজত বুটাটো চাওক মাজৰ বুটাটো বহুত ধুনীয়া হয় একদম বহুত হেভিও আজিকালি বেয়া পায় বহুত চিম্পলো বেয়া পায় যদি এনেকুৱা যদি ব্ৰাইডে কইনা ব্ৰাইডত পিন্ধিবলৈ অৰিজিনেল মুগাৰ যোৰা এটা কিনিব বিচাৰে আপোনালোকে যোৰহাট ওলবালেবাটত থকা জোৰণ চিল্ক হাউচলৈ আহিব আৰু এযোৰ মনৰ পচন্দৰ মুগা যোৰা আপোনালোকে কিনিব পাৰিব এইটো চক যোৰাটো ক'বলৈ এইটো আহাচ নিফা ধৰি দিয়া চাদৰখন ধৰি দিয়া আপোনাৰ চাদৰখন এইটো মই চাদৰখন খুলি দেখাইছোঁ আপোনালোকক ইয়াৰ কামটো এনেকৈ খুলি দেখালে আপোনালোকে গম পাব বিৰাট ধুনীয়া হয় এইটো আপোনাৰ মই কামটো খুলি দেখাইছোঁ এখন চাদৰখনৰ বুটাটো হয় আৰু ইয়াত গুণাটো চব বিৰাট ধুনীয়া হয় আপোনাৰ গোল্ডেন গুণা বেষ্ট কোৱালিটি আমি গুণা ব্যৱহাৰ কৰা হৈছে মই এনেকৈ দিছোঁ তলৰ ওচৰৰ পৰা আমি জুম কৰি দেখাইছোঁ ইয়াৰ বুটাৰ কামখিনি গোল্ডেনৰ মাজে মাজে ৰঙা ৰঙা মিনা কৰি দিয়া হৈছে খুব ধুনীয়া হয় ফিনিচিং আৰু ইয়াৰ বেক চাইডটো দেখাইছোঁ চাদৰখনৰ সাধাৰণতে দেখিছে ইয়াৰ বেক চাইডটো সূতা ওলাই এইখিনি গোটেই হেণ্ড ৱৰ্ক কাম কৰা হৈছে ইয়াত ইডালৰ পৰা সিডাল সূতা লাগি থকা নাই এইবিলাক হাতে ফুল বাচি কৰোৱা হৈছে কাৰণ চাদৰখনলৈ আপোনাৰ কোনো ধৰণৰ অসুবিধা নাপায় আৰু ইয়াৰ এখন মেখেলা হয় বিৰাট ধুনীয়া গোল্ডেন কালাৰ চাইন কৰি থাকিব গতিকে মুগা সাজ এটা ল'বলৈ এবাৰ আহকচোন পচন্দ নহ'লে গুচি যাব যদি পচন্দ হয় লৈ যাব এবাৰ আহক জোৰণ চিল্ক হাউচ আৰু ক্ৰয় কৰক এযোৰ ধুনীয়া মুগা যোৰা যদি আপোনালোকৰ পচন্দ হয় আৰু আমাৰ যথেষ্ট ষ্টক আছে আৰু মুগা যোৰা কালেকশ্যন আমি আপোনালোকৰ কাৰণে ৰাখিছোঁ মাজে মাজে দুই এটা দেখাই থাকোঁ তেতিয়া ভাল লাগে আৰু এইটো আমি ৰঙাত দেখুৱালোঁ ছেম ডিজাইন ছেম কাম এইটো আপোনাৰ মেৰুণ কালাৰ মেৰুণত কৰি দিয়া হৈছে বুটাটো সেইযোৰ ৰেড কালাৰত কৰি দিয়া আছে আৰু এইযোৰ মেৰুণ কালাৰত কৰি দিয়া আছে ছেম থাকিব পিয়ৰিটিত লাইফ টাইম গেৰাণ্টি থাকিব গুণাত 20 বছৰ মিনিমাম গেৰাণ্টি থাকিব পিয়ৰিটিত বিশ্বাসৰ কাৰণে কৈছোঁ যাতে আপোনালোকে গম পাব যে জোৰণৰ প্ৰডাক্টটো অকণ অথেণ্টিকেট হয় আমি এযোৰ 40-45-50,000 টকা ক্ৰয় কৰি এযোৰ যদি মুগা যোৰা লওঁ আমি ঠগ নাখাওঁ আৰু এচুৰেঞ্চ দিছোঁ আপোনালোকে ঠগ নাখায় পিয়ৰিটিটোত আমি ৰেছপনচিবিলিটি ল'ম আমি পিয়ৰ বুলি কৈ পঠোৱা আইটেমটো যদি কিবা আপোনালোকক সন্দেহ হয় আমি ৰিভেৰিফাই কৰি দিম গতিকে সেইটোলৈ চিন্তা কৰিব নালাগে গতিকে আজি 3টা মুগা যোৰা দেখালোঁ আপোনালোকক আৰু মুগা যোৰাটো এখন মেখেলা এইটো ব্লাউজ পিচ গতিকে আপোনালোক আহিব এনেকুৱা মনৰ পচন্দৰ ধুনীয়া ধুনীয়া মুগা যোৰা ল'বলৈ জোৰণ চিল্ক হাউচলৈ আমাৰ ভিডিঅ'টো যিসকলে প্ৰথম চাই আছে তেওঁলোকক কৈ আছোঁ আমাৰ ঠিকনা হৈছে যোৰহাট ওলবালেবাট গ্ৰাউণ্ড ফ্ল'ৰত আছে গতিকে সকলোকে আহিব বুলি আশা ৰাখিলোঁ ধন্যবাদ